হাই, মই বনজিৎ দাস। বৰ্তমান আপোনালোকে চাই আছে বনজিৎ দাসৰ চেনেল। আপোনালোকৰ মাজত আহিছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে। আজিৰ ভিডিঅ'টো হৈছে শ্ৰী শ্ৰী মা ভগৱতী পূজা কেনেদৰে ব্ৰহ্মপুত্ৰত অতুৱাই দিয়া হয়। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি প্ৰথম আপোনালোকে চাইছে ছাবস্ক্ৰাইব কৰিব। শ্ৰী শ্ৰী ভাগৱতী পূজা উপলক্ষে সত্ৰাপাৰা হাজৰিকা সংঘৰ কৃষ্টি সৌজন্যত একাদশ বাৰ্ষিক পূজা সমূহ ৰাইজে আয়োজিত কৰা হৈছে। পূজাখনত আমি সকলোৱে মিলি মা ভগৱতীক কান্ধত লৈ আমাৰ ৰাইজৰ সকলোৰে পদূলি লৈ ঘূৰোৱা হয়। এয়া আপোনালোকে দেখি আছে কেনেকৈ ৰাইজে ঘূৰাইছে, এই সকলো মানুহৰ ভিৰ পৰিছে আৰু হাজাৰ হাজাৰ মানুহ আহিছে আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। অলপ বেছিকৈ তুলি দিম। এয়া আপোনালোকে চাওক, বহু মানুহেৰে ভৰা, বহুত ফূৰ্তিৰে আমি মা ভগৱতীক ব্ৰহ্মপুত্ৰ নদীত এনেদৰে উটুৱাই দিয়া হয়। মজা প্রস্তুতি। এয়া দেখিছে মা ভগৱতীক বিদায় দি পূজাস্থলীত সকলোৱে প্ৰসাদ প্ৰসন্ন কৰিবলৈ ধৰিছে। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল।